ज्यादा से ना मत दिखाओ, सच बताओ। कौन सा नंबर में कॉन्टेक्ट हुआ था बोलो एक बार, कौन सा नंबर में? এনেকুৱা হলি তাৰ হাবা ধৰি গলা ভাই অলপ সহায় কৰি আমাক এখন বাইক কি ইয়াৰ পৰা কোন ধুনীয়াকে বেয়া নহ'ব, সত্য কথা কৈছো, অপ্ৰিয় হ'লেও সত্য। কৈছো গাইব হৈ যায়, চব মেনেজ হৈ গাইব হৈ যায়। চিপাঝাৰ মেঘালয়ৰ দুজন লোকক লৈ উত্তপ্ত পৰিস্থিতি চিপাঝাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। লোক দুজন জাল নোট চক্ৰৰ লগত জড়িত সন্দেহ স্থানীয় লোকৰ। চিপাঝাৰ শিঙিমাৰীত চাঞ্চল্য। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শিঙিমাৰীৰ নুৰুল হক নামৰ এজন লোকৰ পৰা উদ্ধাৰ হৈছিল জাল নোট ছপোৱা মেচিন। ইয়াৰ পাছতো চিপাঝাৰ আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ। বহুখিনি মানুহ জাম দেখা পালো, কি কাৰণত গম পালো যে ইয়াতে এটা কিবা পইচাৰ চুৰি ঘটনা, পইচা ডকাইতি ঘটনা মই এটা দেখা পালো, শুনা পালো। সেয়ে এতিয়া আমি পুলিচ মাতিলোঁ, আমি স্থানীয় ৰাইজ হিচাপে পুলিচে গোটেইখিনি সোধা পোছা কৰি আছে এইখিনি। আৰু ইয়াত অকণমান আমি জনাত গাড়ীখনৰ যিজন মালিক আমিও অকণমান চিনি পাইছোঁ, গাড়ীখন আমাৰ ল'ৰাখিনিয়েও চিনি পাইছে, আমিও চিনি পাইছোঁ, আমাৰ এই ওচৰৰ মানুহ এঘৰৰ বুলি চিনি পাইছোঁ। আৰু তেওঁলোকৰ ল'ৰা দুই এজনে ইহঁতৰ পৰা পইচাখিনি কাঢ়ি লোৱা বুলি আমাৰ এটা সন্দেহ, মানে গাড়ীখন হিচাপে আমাৰ এটা সন্দেহ হৈছে। এই ল'ৰাকেইজন আহিছে মেঘালয়ৰ পৰা অহা বুলি কৈছে, আৰু কিছুদিন আগত কণ্টেক্ট হোৱা বুলি কৈছে। যিজন মানুহৰ ঘৰত গৈছিল কিছুদিন আগৰ পৰা কণ্টেক্ট হোৱা বুলি কৈছে, আৰু সিহঁতৰ লগত 2,25,000 টকা অনা বুলি কৈছে। 2,25,000 টকাটো লৈ সিহঁতৰ ঘৰত গ'ল, কি কাৰণত গ'ল। আৰু আমিও অলপ আগৰ পৰাই আমি বহুত কেইদিন ইয়াতে গাড়ী ধৰিছোঁ, আমাৰ স্থানীয় ল'ৰাখিনিয়ে। তাত দেখা পাওঁ এঘৰ মানুহৰ তাত আহে, নুৰুল আলী বুলি মানুহৰ এঘৰৰ তাত আহে, আৰু আহি সিহঁতৰ তাত কিবা পইচাৰ লেনদেন হয়। অকণমান ইয়াৰ আগতো বহুকেইবাৰ পুলিচে ৰেড কৰি কিবা জাল নোট বনোৱা মেচিনো উদ্ধাৰ কৰা বুলি আমি খবৰ পাইছোঁ। আৰু ইয়াতে আমাৰ কি হয়, পুলিচৰো এনেকুৱা এটা দেখা পাওঁ, ইয়াৰ পৰা বস্তুটো যোৱাৰ পাছত থানাত গাইব হৈ যায়, নে কেছ চলি থাকে, নে কাৰোবাৰ আটক কৰে, নে জেল দিয়ে, নে কি আইন আদালতত কি কৰে আমি সিমানখিনিলৈকে গম নাপাওঁ। কিন্তু ইয়াতে এটা জাল নোট ব্যৱসায় চলি থকা বুলি আমি এটা সন্দেহজনক। এইকেইজনৰ মোৰ সন্দেহটো ইহঁতে যোগাযোগ কৰি জাল নোট, ভাল নোট লৈ 2 লাখত 4 লাখ দিম বুলি কৈ, জাল নোট দিম বুলি কৈ তেওঁলোকক বোধহয় মাতিছে। মাতি ইয়াতে ভাল নোটটো ৰাখি সিহঁতে পলায়ন কৰিছে। আৰু ইহঁতক ভয় ভাবুকি দেখুৱাই, পুলিচৰ ভয় ভাবুকি দেখুৱাই ইহঁতক খেদিব বিচাৰিছে। আৰু এই ল'ৰা দুজনৰো এটা কথা মানিব লাগিব, ইহঁতো অকণমান সাহসী হয়, সাহসীৰ কাৰণে আজি এই মানুহখিনি গোট হৈছে, আৰু কথাটো এতিয়া ফাদিল হ'ব বুলি মই বিশ্বাসী। পৰা যেতিয়া আমাৰ শিঙিমাৰী গাঁৱত আহে, ইহঁতেও এটা জাল নোটৰ মানে ব্যৱসায় হিচাপতে আহিছে আমাৰ সন্দেহত। কাৰণ কোনো মানুহে আমাৰ গাঁৱত শিঙিমাৰী এই অঞ্চলটোত, আমাৰ এই চুবুৰীটোত কোনো মানুহৰ এনেকুৱা ব্যৱসায়ী নাই, যে ব্যৱসায়ী এজনো নাই যে 2-2.5 লাখ টকাৰ কাম কৰিব। এই আমাৰ এইখিনি একদম দুখীয়া মানুহ, এইখিনি 2.5 লাখ 3 লাখ টকাৰ ব্যৱসায় কৰা ইয়াতে কোনো মানুহ নাই এই চুবুৰীটোত। আৰু আমি এইকাৰণে ওলাই আহিছোঁ, আমাৰ চুবুৰীটো, আমাৰ গাঁওখনৰ বদনাম হ'ব বুলি আমি আজি ওলাই আহিছোঁ। সন্দেহ হৈছে মেঘালয়ৰ এই দুজন ল'ৰা জাল নোট ব্যৱসায়ী হয় বুলি আমাৰ সন্দেহ।